উশাহ লব নোৱাৰা চৰাইজনীৰ বিননি। কবি দীপাৱলী কুৰ্মী। আপোনালোকৰ আনন্দত আমিও মতলীয়া হওঁ। আপোনালোকৰ দুচকুত যেতিয়া স্ফূৰ্তিৰ মণিবোৰ তিৰবিৰাই থাকে, গছৰ ডালত পাতৰ আঁৰত লুকাই আমিবোৰে হাঁহো। আপোনালোকে যেতিয়া দুখত চটফটাই থাকে, আমিবোৰো কান্দো। হয়তো আমাৰ সুখ দুখৰ ভাষাবোৰ আপোনালোকৰ অনুভৱৰ বাহিৰত। খন্তেকীয়া আনন্দৰ মোহাচন্নত উৎসৱ উদযাপনৰ নামত ফুটোৱা ফটকাৰ শব্দবোৰে আমাৰ কাণৰ পৰ্দা ফালি চুৰমাৰ কৰে। আমিবোৰে চিঞৰি চিঞৰি কান্দোনৰ ৰোল তোলো। কিন্তু সেই শব্দৰ উচ্চ তীব্ৰতাত আমাৰ সমগ্ৰ প্ৰজাতিৰ ক্ৰন্দনো আপোনালোকৰ শ্ৰব্য শক্তিৰ বাহিৰ হৈ পৰে। আপোনালোকে আনন্দত তৃষাত ফুটোৱা ফটকাৰ ধোঁৱাবোৰে আমাৰ উশাহবোৰ কাঢ়ি নিয়ে। আমিবোৰ দুখৰ কাহিনী বুজাবলৈ কৰজোৰে ডেউকা জোকাৰো। কিন্তু সেই ধোঁৱাৰ গভীৰতাত অদৃশ্য হৈ পৰে আমাৰ কৰুণ বিননি আৰু আমিবোৰ। উশাহৰ তাৰণাত মৃত্যুৰ কেৰিলি পাৰো। জীৱনৰ অনিশ্চয়তাত আশ্ৰয়বিহীন হৈ ভমি ফুৰো আমি। তাৰ পিছতো আমিবোৰে আপোনালোকৰ কথাই ভাবো। আমি বিহীন আপোনালোকে কেনেকৈ উপভোগ কৰিব প্ৰকৃতিৰ বিচিত্ৰতা? কেনেকৈ পাব বসন্ত আগমনৰ বাৰ্তা? কেনেকৈ পাব জীৱনৰ গান?